গাইজ হাই হেল্ল' নমস্কাৰ চবকে মোৰ এটা নতুন ভিডিঅ'ত মই আজি আপোনালোকক এটা ভিডিঅ' দেখাব চেষ্টা কৰিছোঁ ভিডিঅ' মিডিল ক্লাছ ফেমিলিৰ ঘৰ খাৱা লোৱা কেনেকা কি হয় এইগিলা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে দেখা পাব এটা মিডিল ক্লাছৰ ফেমিলি কেনেকা জীৱন সংসাৰ কেনেকা পাতে এইটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলত নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো লেটছ ষ্টাৰ্ট ভিডিঅ' এয়া হ'ল এটা ফেমিলিৰ ঘৰ তো মিডিল ক্লাছ ফেমিলিৰ কেনেকা ঘৰ আৰু কেনেকা থাকা কি কৰে কি নকৰে কেনেকা চলে এইগিলা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ তো গাইজ চাব পাৰে সিহঁতৰ ঘৰত কি আছে কি নাই তো সেই আৰু মিডিল ক্লাছ ফেমিলি আপোনালোকক দেখাম বুলি কৈছোঁ মিডিল ক্লাছ ফেমিলিৰ জীৱনটো কি এনেকা হয় আপোনালোকে চাই থাকক তো গাইজ এই হ'ল ভাত বনোৱা জাগা তো সেনেকা চাওক সেই আৰু ভাত বনোৱা ভাত বনাই ইয়াতে ভাত বনাই সেই টেবুল ইয়াতে থোৱা হয় চাওক গাইজ সেই তো আৰু এটা বস্তু দেখা পাইছোঁ এয়া হ'ল কাপোৰ বোৱা এইটো কি বনাই আছে জানো এইটো কয় শাল হাতেদি বহি শাল কিবা কাপোৰ বনায় গাইজ সেইটো হ'ল সিহঁতৰ থকা ঘৰ কি আছে কি নাই আপোনালোকে দেখা পাব এই হ'ল তো সেই আৰু গাইজ যিটো মিডিল ক্লাছৰ ফেমিলি থকা ঘৰ তো এনেকাই হ'ব এইগিলা গাইজ পাক্কা নহয় দিয়ক এইগিলা মাটিয়ে তো এইফালে আৰু এটা ৰুম তো গাইজ চাব পাৰে মিডিল ক্লাছৰ জীৱন কেনেকা হয় কিমান কষ্টৰ মাজেদি চলে তো গাইজ প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে দেখা পালে এটা মিডিল ক্লাছৰ ফেমিলি থকা পৰিয়ালৰ ঘৰ তো সেইটো জাগাগিলা দেখাই আছোঁ তো জাগাগিলা সেনেকা সিহঁতৰ জংঘলৰ মাজত আছে ঘৰগিলা এনে চাৰি চাইডো জংঘল আৰু এইগিলা পথাৰ ধান ৰৈছে এইগিলা আৰু চৰাই থোৱা ঘৰ তো গাইজ এনেকাই চাব পাৰে কিছুমান সময়ত চাইও ভাল লাগে আৰু বেয়াও লাগে দেচোন যিটো মিডিল ক্লাছৰ ফেমিলি অলপ দেখি বেয়া লাগে তো গাইজ ঘৰগিলা সেনেকৈ বনোৱা হয় এইটো চাইলা বুলি কয় টিং আছে ওপৰত তো বেৰাগিলা সেই চিষ্টেমত কিমান কষ্ট দি বনোৱা হয় তো গাইজ চাব পাৰে ঘৰ সেনেকা গাইজ আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কিজানি তো ভাল পাইছে বেয়া পাইছে কমেণ্টত জনাব মোক তো গাইজ এটা মিডিল ক্লাছৰ ফেমিলিৰ থকা খাৱা কি চিষ্টেমত খায় কি চিষ্টেমত থাকে আপোনালোকক দেখালোঁ তো গাইজ প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰিব নালাগে তো আজিৰ ভিডিঅ' ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত